Hey guys, what's up and welcome back to my channel. আৰু সকলোৰে কাৰণে খুব ধুনীয়া এটা ভিডিঅ' লৈ পেলাই আহিছোঁ আৰু আজি আহিছোঁ নুমলীগড় আৰু যিখন দোকানলৈ আহিছোঁ সেইখন দোকানৰ নামটো হৈছে গ্লেমাক বুটিক আৰু ইয়াৰ লোকেশ্যনটো হৈছে বিষ্ণুপুৰ নিয়াৰ বাই NRL আৰু ভিতৰলৈ সোমাই যাম খুব ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আৰু স্পেচিয়েলি যিসকল লেডিজৰ কাৰণে খুব ধুনীয়া কালেকশ্যন আছে এফালে আছে চাদৰ মেখেলা কালেকশ্যন আৰু এফালে আছে কমপ্লিট অসমীয়া গাহৰণৰ কালেকশ্যন আৰু লগতে আপোনাৰ বিয়াৰ কাৰণে যিখিনি মেকআপৰ বস্তু লাগে বেগ লাগে কইনাৰ কাৰণে সম্পূৰ্ণ কালেকশ্যন পাই যাব লগতে যিখিনি গিফ্টৰ বস্তু পাৰ্চনেলাইজ গিফ্টটো ইয়াত আপুনি পাই যাব এফালে বহুতখিনি কালেকশ্যন আছে চাদৰ মেখেলা খুব ধুনীয়া কালেকশ্যন আছে আৰু ইয়াতে আপোনাৰ চাদৰ মেখেলা কমপ্লিট ৰেডি কৰি পেলাই দহি বটাৰ পৰা আৰম্ভ কৰি ব্লাউজ চিলোৱা সকলো ধৰণৰ কাম আপোনাক সম্পূৰ্ণ ইয়াতে কৰি দিয়ে আৰু এতিয়া চিনাকি কৰিবলৈ লৈছোঁ দোকানখনৰ ওনাৰ এয়া হৈছে বা আপোনাৰ নামটো গৌৰীশ্ৰী পাত্ৰ বৰা এইখনলোকৰ দোকানত আপোনালোকৰ মেইনলি কেনেকুৱা ধৰণৰ বস্তুখিনি পায় ইয়াতে মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ সকলোখিনি সা সামগ্ৰী পোৱা যাব আৰু ব্ৰাইডেলৰ বেগ হওক ব্ৰাইডেলৰ মানে সকলোখিনি আৰু বস্তু আৰু অসমীয়া গহনা কইনা কাপোৰ অৰ্ডাৰ লয় আমি যদি তেওঁলোকে কাষ্টমাইজ কৰি দিবলৈ কয় তেনেকৈও আমি দিওঁ আৰু এফালে দেখাই দিছোঁ যিখিনি আপোনাৰ কাষ্টমাইজ ইয়াত কাপোৰ আছে কিছুমান হেং কৰি থোৱা তেওঁলোকে এইবিলাক নিজে বনাইছে ইয়াতে আৰু কমপ্লিট ডিজাইনো কৰি দিয়ে আৰু কমপ্লিট কাম ইয়াতে হৈ যায় খুব ধুনীয়া কালেকশ্যন আছে আৰু চাদৰ মেখেলা সম্পূৰ্ণ ফিনিচিং কৰি পেলাই আপোনাক দিব আৰু এইফালে যিখিনি আপোনাৰ মেকআপৰ বস্তু আছে গহনা আছে বেলেগ বেলেগ ধৰণৰ আৰু ইয়াতে আপুনি ছোৱালীৰ কাৰণে কমপ্লিট ফেঞ্চি চেণ্ডেলৰ কালেকশ্যন পাই যাব বহুতখিনি কালেকশ্যন আছে আৰু থান কাপোৰ আছে যিটো আপুনি কাষ্টমাইজ কৰি পেলাই কুৰ্তি চিলাই চাদৰ চিলাই শাৰী চিলাই সকলো ধৰণৰ কালেকশ্যন পাই যাব মানে ইয়াত যিখিনি হেং কৰি থোৱা আছে এনেকুৱা ধৰণে চিলাব আৰু লগতে আপোনাৰ যিখিনি ফলছ আছে মানে চাদৰ মেখেলা ফলছ লগোৱা আৰু শাৰী ফলছ লগোৱা আৰু পিকো কৰা দহি বটা সম্পূৰ্ণ কাম হৈ যাব আৰু এইফালে দেখা পাইছে সম্পূৰ্ণ গহনা কালেকশ্যন ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া ইয়েৰিং আছে আঙুঠি ব্ৰেচলেট সম্পূৰ্ণ কালেকশ্যন আৰু খোপাত লগাবৰ কাৰণে খুব ধুনীয়া ধুনীয়া এটা ক্লিপকেইটা আছে আৰু এনেকুৱা ধুনীয়া কালেকশ্যন ইয়াত পাই যাব আৰু যিখিনি চাদৰ মেখেলা আছে ইয়াত আৰম্ভ হৈছে মাত্ৰ 250 টকাৰ পৰা খুব ধুনীয়া কালেকশ্যন ইয়াতে আছে যথেষ্টখিনি কালেকশ্যন আৰু এই এনেকুৱা বস্তুবিলাক খোপাত লগাবৰ কাৰণে ইউজ কৰে আৰু এইফালে আছে কপাৰ বেছ অসমীয়া ঘৰণৰ কালেকশ্যন পাই যাব মাত্ৰ 500 টকাৰ পৰা কিমানখিনি কালেকশ্যন আছে আৰু যদি আপোনাৰ কিবা ডিজাইন আছে কাষ্টমাইজ তেনেকৈ আপুনি ডিজাইনটো কাষ্টমাইজ কৰি পেলাই অৰ্ডাৰ কৰিব পাৰিব আৰু এইফালে এইখিনি আঙুঠি আছে ব্ৰেচলেট আছে অলপ এইখিনি প্ৰিমিয়াম ছেগমেণ্টত আছে আৰু যিমানখিনি ছোৱালীৰ কাৰণে এচেছৰিজ আছে দেখা পাইছে বহুতখিনি বস্তু আছে তলফালে গিফ্টৰ বস্তু আছে আৰু এইফালে আছে বেগৰ কালেকশ্যন ছোৱালীৰ কাৰণে কইনাৰ কাৰণে আৰু এনেকুৱা বেগৰ কালেকশ্যন আপোনাৰ আৰম্ভ হৈছে মাত্ৰ 100 টকাৰ পৰা চব কি ধুনীয়া কালেকশ্যন আৰু এবাৰ গোটেইখিনি দেখাই দিছোঁ আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া সুন্দৰ সৰু সৰু গিফ্ট পাই যাব লগতে এইবিলাক মেকআপ বক্স আছে লগতে সম্পূৰ্ণ আৰ্টিফিচিয়েল ফুলৰ কালেকশ্যন পট আছে আৰু এইফালে আছে ছোৱালীৰ কাৰণে যিবিলাক আপোনাৰ খোপাত লগোৱা ক্লিপ আছে লিপষ্টিক আছে নেইল পলিচ আছে খুব ধুনীয়া কালেকশ্যন আৰু সম্পূৰ্ণ কালেকশ্যন দেখাই দিলোঁ আজি গ্লেমাক বুটিকৰ চ' ইমানখিনি আছিলে গ্লেমাক বুটিকৰ কালেকশ্যন নুমলীগড় খুব ধুনীয়া দেখাই দিলোঁ আল্টিমেট বস্তু গতিকে আহক এড্ৰেছটো হৈছে বিষ্ণুপুৰ কমপ্লেক্স নিয়াৰ NRL লগতে সম্পূৰ্ণ কণ্টেক্ট নাম্বাৰ গুগল লোকেশ্যন দি থোৱা আছে ডেছক্ৰিপশ্যন বক্সত কিবা অসুবিধা পালে ফোন কৰিব পাৰিব আৰু আহি যাওক খুব ধুনীয়া নামত ইয়াৰ পৰা ধুনীয়া ধুনীয়া বস্তু লৈ যাওঁহি আৰু যদি আপুনি আজি এইটো ভিডিঅ' ভাল পালে প্লিজ লাইক এণ্ড শ্বেয়াৰ দিছ ভিডিঅ' জয় অসম